সিহঁতে মহামৃত্যুঞ্জয় মন্দিৰ গৈ আছে আমি লংকা গৈ আছো ভাল লাগিল ভাইহঁত টাটা বাই বাই কথা কি ঠিক নগাঁও বাইপাছৰ ওচৰতে আছোঁ ইয়াতে অলপমান ৰখিছোঁ গৰম লাগিছে আৰু ভোক লাগিছে ঐ ৰহৈ বম কঁকালটো গৈছে অলপ ৰখিব লাগিছে ইমান স্পীড দাবাই নাযাব লাহে লাহে লংকা টাউন পাইছোঁ আহি ৰাস্তা বহুত বেয়া বনাই আছে যে বন্ধুসকল জীপ এখন ল'লোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এতিয়া আমি লংকা বজাৰত আছোঁ মস্ত এখন জীপ ল'লোঁ পোৱালিটোৰ কাৰণে মানে মোৰ ভাগিনৰ আজি বাৰ্থডে হয় তো তাৰ কাৰণে এখন মস্ত জীপ ল'লোঁ চাই থাকিব ভিডিঅ'টো নতুন বস্তু এটা খাইছোঁ ভাল লাগিছে খাই কেনেকুৱা লাগিছে ৰাইচ বঢ়িয়া 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 লাগিছে ন ভাল লাগিছে নতুন বস্তু নামটো কি নাজানো সুধিব লাগিব চিঙৰা আছে বুলি জানো বাকী ধুনীয়া ধুনীয়া বস্তু খাই আছোঁ মজা লৈ আছোঁ চবে মজা লৈ আছে ভাল লাগিছে খাই ফাইনেলি বাইদেউহঁতৰ ঘৰ পালোঁ আহি পোৱালীয়ে একদম গাড়ী পায় পূৰা গাড়ীত ব্যস্ত কোনখন চলাব সি টাট্টা ভাট্টাই পোৱা নাই বম ফূৰ্তিত আছে সি আজি জন্মদিন না তাৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল দেই পোৱালি ইছ তাৰ ফূৰ্তি চাহ কি এক্টিং কৰিব চাহ আমুক সুন্দৰ সুন্দৰ হৈছে চাওঁ চাওঁ ল'ৰাটো মুখখন ল'ৰা গমাৰি কাঠৰ পুলি কিমান পুলি আছে নহ'লে এই বহুত আছে ডাঙৰ হ'লে ইয়াত কিন্তু এটা কাৰণে ভাল আপোনাৰ ইয়াত কিন্তু এটা কাৰণে ভাল মানে কি ইয়াত নাৰ্চাৰীটো হোলচেল টাইপ কৰে মানে ঘৰত পূৰা বনাই গছ পুলি ৰুই মানে এনেকুৱাকৈ কৰে আৰু এয়া আপোনাৰ গমাৰি হয় এনেকৈ লাইনে লাইনে আছে আৰু এয়াতো তামোল এখন বাগান বনাইছে আৰু সেই তাতো আপোনাৰ তামোলৰ হেৰি আছে আৰু কমলা পুলি আছে মানে কি ইয়াত একেবাৰে তাৰমানে ডাঙৰ গাড়ী আহি মানে বহুত দূৰত দূৰত মানে লৈ যায়গৈ আৰু কণ্টেক্ট থাকে ইয়াত নাৰ্চাৰীৰ কাৰণে মানে বেষ্ট ঠাই আৰু মাটিবোৰো ভাল পটককৈ গছ গছনিবিলাক হেৰি হয় মানে ডাঙৰ হয় ভাল লাগিছে আহি এইখিনি গোটেইখিনি লৈ গ'ল মাহীহঁতৰ বাবুটো আমাৰ ঘৰত যায় বোলে ব'লক তাক আমি লৈ আহোঁগৈ বাবুটোক ল'লোঁ আমি এতিয়া আহি আছোঁ ঘৰলৈ সি মানে ভাল গান গায় তো গান এটা সি ষ্টুডিঅ'ত গাব ৰেকৰ্ডিং কৰিব সেইকাৰণে তাক ইমাৰ্জেঞ্চি লৈ আহিব লগা হ'ল ভিডিঅ'টো চাই থাকক আগলৈ বহুত মজা লাগিব চাই থাকক আমি আহি ডাইৰেক্ট ষ্টুডিঅ'ই পালোঁ আহি এইটো আমাৰ গাঁৱৰে ষ্টুডিঅ' ৰজামায়েঙৰ সৌৰভ নাথৰ আপোনালোকেও গান চান ৰেকৰ্ডিং কৰিব লগা হ'লে আহিব পাৰে ভাল ৰেকৰ্ডিং কৰে আমি ৰাতি কৰিছিলোঁ ৰেকৰ্ডিং বহুত ভাল হৈছে
সামৰণি মাৰিম। আমাৰ বাবুৰ ইউটিউব চেনেল এটা আছে, দিগন্ত নাথ এণ্টাৰটেইনমেণ্ট মিউজিক। আপোনালোকে এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।